নিজে সৰিয়হ পেৰা মেচিন চলাই লিটাৰে প্ৰতি 250 টকাত বিক্ৰী কৰিছে খাটি সৰিয়হৰ তেল কষ্টপাৰ্জিত ধনেৰে পৰিয়াল চলাইছে কৰ্মোদ্যমী লক্ষ্মী শইকীয়াই আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সাংবাদিক ৰঞ্জন বৰাই এই মুহূৰ্তত মই মাজুলীৰ দক্ষিণপাট সত্ৰৰ সমীপত উপস্থিত আছোঁ এগৰাকী মহিলাক মই দেখুৱাব বিচাৰিছোঁ লক্ষ্মী শইকীয়া নামৰ এগৰাকী মহিলা স্বাৱলম্বনৰ পথ নিজে বাছি লৈছে এইগৰাকী মহিলা আৰু মাজুলীৰ ইতিমধ্যে বিভিন্ন প্ৰান্তত মহিলাগৰাকী চৰ্চিত হৈ পৰিছে তেওঁ কৰ্মৰাজিৰ বাবে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ মাজুলীৰ পকাতেল মাজুলীৰ খাটি সৰিয়হৰ যি পকাতেল উৎপাদনৰ ক্ষেত্ৰত মহিলাগৰাকীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আৰু তেওঁ নিজে মেচিন চলাই নিজে পকাতেল পেৰে নিজে সৰিয়হ ভাজি লয় নিজে সৰিয়হ ধুই তেওঁ পকাতেল প্ৰস্তুত কৰিছে আৰু ইতিমধ্যে মহিলাগৰাকীয়ে নিজেই তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে তেওঁ পৰিয়াল পোহপাল দিবৰ বাবে তেওঁ নিজকে সক্ষম কৰি তুলিছে আৰু এইগৰাকী মহিলাক মই দেখুৱাব বিচাৰিছোঁ শিক্ষিত মহিলাই কেনেদৰে তেওঁ স্বাৱলম্বনৰ পথ বাছি লৈছে তেওঁ এই মুহূৰ্তত মই দেখুৱাই আছোঁ মাজুলীৰ দক্ষিণপাট সত্ৰৰ সমীপৰ পৰা এই মুহূৰ্তত মই দেখুৱাইছোঁ মেচিনৰ চকৰি ঘূৰিছে লক্ষ্মী শইকীয়াৰ বাসগৃহত আৰু লক্ষ্মী শইকীয়াৰ বাসগৃহত সৰিয়হৰ তেল পেৰা মেচিনৰ চকৰি ঘূৰাৰ লগে লগে এই উচ্চ শিক্ষিত মহিলাগৰাকীয়েও ভাগ্যৰ চকৰি ঘূৰিছে মই দেখুৱাই আছোঁ মাজুলীৰ দক্ষিণপাট সত্ৰৰ সমীপৰ পৰা এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ এইগৰাকী হৈছে সেই মহিলাগৰাকী মাজুলীৰ মহিলাগৰাকী যিগৰাকী মহিলাই নিজেই ঠেলা ঠেলি লৈ যায় নিজেই মেচিন চলাই নিজেই সৰিয়হ কান্ধত লৈ তেওঁ সৰিয়হ পেৰিবলৈ আহে আৰু অকণো লাজ নকৰাকৈ অকণো কুণ্ঠাবোধ নকৰাকৈ মহিলাগৰাকীয়ে নিজৰ অধ্যাৱসায়ৰ জৰিয়তে তেওঁ ব্যৱসায় আৰম্ভ কৰিছে আৰু তেওঁ পৰিয়াল পোহপাল দিব পৰাকৈ নিজকে সক্ষম কৰি তুলিছে মই দেখুৱাইছোঁ এইগৰাকী হৈছে লক্ষ্মী শইকীয়া মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেইবাজন পুলক আছে মোৰ সৈতে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কিমানলৈকে পঢ়িছিলে মই 2001 চনতে স্নাতক কমপ্লিট কৰিছোঁ তাৰপিছত হিন্দী শিক্ষা MA কৰিলোঁ মই আপোনাৰ ব্যৱসায়লৈ আহিছোঁ পকাতেল পেৰা মেচিনত আপুনি চলাইছে পকাতেল বনায় পকাতেল কেনেকৈ বনায় আৰু আপুনি কেনেদৰে নিজে উপকৃত হৈছে প্ৰথমতে মই সৰিয়হখিনি ধুই লৈছিলোঁ ধুই ৰ'দত ভালকৈ শুকুৱাই তাক আকৌ জুইত ভাজিবলগীয়া হৈছে সেইখিনি কাম মই নিজে কৰোঁ জুইত ভাজি এটা নিৰ্দিষ্ট জোখত সৰিয়হখিনি ৰাখি তাৰপিছত মেচিনত সেই সৰিয়হখিনি পেৰোঁ তাৰপিছত সেইখিনি পকাতেল আৰু পকাতেলৰ লিটাৰ কেনেকৈ লয় আচলতে বজাৰৰ মূল্যত কেনেকৈ চলিছে মই এতিয়ালৈকে ইমান হোৱা নাই মই নিচেই চালোঁ কিয় মোৰ এতিয়া চলি থকা মাত্ৰ 3 মাহ হৈছে মই ভাবিছোঁ সৰিয়হৰ পৰিমাণে যিটো তেল ওলাইছে মই হিচাপ কৰি মই বৰ্তমান 250 টকাকৈ মই পকাতেলখিনি দি আছোঁ হয় আপুনি নিজে মেচিন চলাই নিজে তেল কঢ়িয়াই লৈ যায় ঠেলাও আপোনাক দেখিছোঁ মই হয় মই উপায় নাই মানে ল'ৰা দুজন মই ৰাখিছোঁ কিন্তু সিহঁতে দিনত সময় নাপায় বেলেগতো কাম কৰে তাৰপিছত ৰাতি আহে দিনত মই পটককৈ কোনোবাই বিচাৰে তেল দিবলগীয়া হয় আৰু ব্যৱসায় এটাত যেতিয়া লাজ নকৰাকৈ নামিছোঁ গতিকে কৰ্ম কৰাটো কোনো লাজৰ কথা নহয় 1 মিনিট ৰ'ব কামত ব্যস্ত হৈ পৰিছে মহিলাগৰাকী মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম মাজুলীৰ দক্ষিণপাট সত্ৰৰ সমীপত থকা লক্ষ্মী শইকীয়াৰ বাসগৃহত আমি উপস্থিত আছোঁ আৰু কেনেদৰে এগৰাকী মহিলাই নিজকে আচলতে স্বাৱলম্বনৰ পথ তেওঁ বাছি লৈছে অকণো লাজ নকৰাকৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ লকডাউন চলি আছে আৰু যিসকল মহিলা ঘৰত সোমাই আছে আৰু